মই ইনটাস আপুনি চাই আছে হাটসিংমাৰী টিউটোৰিয়েল এছামিজ পাসপোর্ট এপ্লাই কৰাৰ বাবে এতিয়া আৰু কম্পিউটাৰৰ দোকানত যাব নালাগে এতিয়া আপুনি মোবাইলেৰে কৰিব পাৰে ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব পাসপোর্ট এডমিন বুলি যেটো কয় এটো আপুনি ল'ব লাগিব পাসপোর্ট ইউজাৰ আইডি কেনেকৈ ক্ৰিয়েট কৰিব সেই বিষয়ে আজি মই আলোচনা কৰিম আহক আমি চাই লওঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত এটা অনুৰোধ জনাইছো আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক মোৰ ভিডিওটোৰ নোটিফিকেশন সকলোৰ আগত পাবৰ কাৰণে প্ৰথমতে আপোনাৰ ক্ৰোম ব্ৰাউজাৰত ওপেন কৰি ল'ব লাগিব তাৰ পিছত আপুনি সাৰ্চ কৰিব লাগিব passportindia.gov.in বুলি অটোমেটিক্যালি আহি গৈছে মই আগতে সাৰ্চ কৰিছিলো সেই কাৰণে এতিয়া সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আপুনি দেখিব পাৰিছে আপুনি যেটো নিউ ইউজাৰ ৰেজিষ্টাৰ নাও ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত আন এটা ইন্টাৰফেস আহি যাব এনেকুৱা ইয়াতে আপুনি দুটা ৰেজিষ্টাৰ কৰিব পাৰে এটা দিল্লীৰ কাৰণে সিপিভি দিল্লী ইয়াতে ক্লিক কৰিব তেনেহলে আৰু পাসপোর্ট অফিস মই পাসপোর্ট অফিস ক্লিক কৰিলো পাসপোর্ট অফিসটো সিলেক্ট কৰিব লাগিব আসামৰ যেটো হয় গুৱাহাটীত আছে মই গুৱাহাটী সিলেক্ট কৰিলো তাৰ পিছত ফাৰ্স্ট নেম আৰু মিডল নেম এটা ঠাইত এন্টাৰ কৰিব লাগিব এটা ঠাইত লিখিব লাগিব মোৰ আগতে আছিল সেই কাৰণে অটোমেটিক্যালি আহি যাব লাগিছিল আহিছে দেখিব পাৰিছে ইনটাস মোল্লা আৰু ইয়াতে আপুনি ডেট অফ বাৰ্থ দিব আৰু ইয়াতে ইমেল আইডিটো দিব আপুনি যদি সেম ইমেল আইডি ক্ৰিয়েট কৰিব বিচাৰে তেনেহলে yes মাৰিব আৰু যদি সেম ক্ৰিয়েট কৰিব নিবিচাৰে তেনেহলে নো মাৰিব yes মাৰিলে অটোমেটিক্যালি ইমেল আইডিটো আহি যাব দেখিব পাৰিছে আপুনি তাৰ পিছত পাসওয়ার্ড আপুনি যিকোনো আপোনাৰ ইচ্ছা অনুযায়ী পাসওয়ার্ডটো এন্টাৰ কৰিব তাৰ পিছত কনফার্ম পাসওয়ার্ড এন্টাৰ কৰিব তাৰ পিছত আপোনাৰ যেটো হিন্ট কোৱেশ্চন আপুনি কি সিলেক্ট কৰিব আপোনাৰ ফেভাৰিট কালাৰ সিলেক্ট কৰিব পাৰে বাৰ্থ সিটি কৰিব পাৰে ফেভাৰিট ক্ৰিকেটাৰ কৰিব পাৰে ফেভাৰিট ফুড ফাৰ্স্ট স্কুল মই বাৰ্থ সিটি কৰিলো এতিয়া এইটোৰ এনসাৰ দিব লাগিব ইয়াতে মই মানকাছৰত জন্মগ্ৰহণ কৰিছো সেই কাৰণে মানকাছৰ সিটি দিলো আৰু ক্যাপচাটো ইয়াতে ফিল আপ কৰি দিব লাগিব ক্যাপচাটো ফিল আপ কৰাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ ইমেইলত এটা এসএমএস যাব এসএমএস যোৱাৰ পিছত আপোনাৰ তাতে লিখা আহিব কংগ্ৰাচুলেশ্যন ইউৰ ৰেজিষ্টাৰ আইডি লগইন আইডি এনেকুৱা আহিব